হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ অসমীয়া বিষয়ৰ 5 নম্বৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটোত থকা প্ৰশ্নসমূহ আমি আজি আলোচনা কৰিম। এতিয়া আহা ছাত্ৰ-ছাত্ৰীসকল, আমি পাঠটোৰ মাজলৈ যাওঁ। পাঠটোৰ নাম হৈছে ডক্টৰ বাণীকান্ত কাকতি। ছাত্ৰ-ছাত্ৰীসকল, ডক্টৰেট আৰু ডক্টৰ দুটা পৃথক। ডক্টৰেট হৈছে এটা ডিগ্ৰী আৰু ডক্টৰ হৈছে যিয়ে আমাক চিকিৎসা কৰে। বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ প্ৰথম অৱস্থাত কিছুমান কৌতুকপৰায়ণ আৰু ঈৰ্ষাপৰায়ণ লোকে তেওঁৰ কিছুমান ঈৰ্ষা আৰু কৌতুক কৰিছিল। কৌতুকপৰায়ণ হৈছে যিসমূহ ধেমালি কৰি ভাল পায়, আৰু ঈৰ্ষাপৰায়ণ হৈছে যিয়ে আনৰ ভাল দেখিব নোৱাৰে, হিংসা কৰে, তেনেকুৱা ধৰণৰ স্বভাৱৰ। তেনে কিছুমান ব্যক্তিয়ে বেমাৰ হোৱা কিছুমান ব্যক্তি যেতিয়া বেমাৰ দেখাবলৈ মানুহ আহে, তেতিয়া নতুন ডক্টৰ বুলি ডক্টৰ বাণীকান্ত কাকতিৰ ওচৰত পঠাই দিয়ে। আৰু তেতিয়া বাণীকান্ত কাকতিয়ে অনুভৱ কৰিছিল যে তেখেতৰ এই কথাখিনিক যিসমূহে তেওঁক এনেধৰণৰ দৃষ্টিৰে চাইছিল, সেইসমূহৰ কথা তেওঁৰ আওকাণ কৰি তেওঁৰ কিছুমান কিতাপ অধ্যয়ন কৰিবলৈ ল'লে। ডক্টৰ আৰু ডক্টৰেট ডিগ্ৰী এই বস্তুটোৰ পাৰ্থক্য নুবুজা কিছুমান ব্যক্তিক তেখেতে চুঙা চাই সোপা দিবৰ বাবে বাণীকান্ত কাকতিয়ে হোমিঅ' চিকিৎসাৰ কিছুমান পুথি আনি খুব অধ্যয়ন কৰিবলৈ ল'লে। ছাত্ৰ-ছাত্ৰীসকল, ডক্টৰ বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, যাক অসমীয়াত কোৱা হয় অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। ডক্টৰ বাণীকান্ত কাকতিয়ে সৰুৰে পৰা পঢ়াৰ প্ৰতি আগ্ৰহী আছিলে। তেখেতে সৰুৰে পৰা প্ৰতিটো কাম ভালদৰে জানিবলৈ চেষ্টা কৰিছিলে। প্ৰতিটো কামকে তেওঁ আঁতিগুৰি মাৰি শিকিবলৈ চেষ্টা কৰিছিলে। অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী আছিলে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকল, পাঠটোত কোৱা হৈছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অৰ্থাৎ মূলা এটা যেতিয়া বাঢ়ি আহে, মূলাটোৰ শিপা কিমান ডাঙৰ হৈ যায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি মূলাটো কিমান ডাঙৰ হ'ব নে বাঢ়িব নে নাবাঢ়ে সেই কথা আমি জানিব পাৰোঁ। সেইদৰে সৰুৰে পৰা কিছুমান ল'ৰা ছোৱালীৰ লক্ষণবোৰ দেখি আমি ক'ব পাৰোঁ যে ভৱিষ্যতে সেই ল'ৰাজন কেনেধৰণৰ ব্যক্তি হ'ব। ছাত্ৰ-ছাত্ৰীসকল, ডক্টৰ বাণীকান্ত কাকতিয়ে ভাষাৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে তেখেতক এজন ভাষা বিজ্ঞানী বুলি কোৱা হয়। অৰ্থাৎ তোমালোকে জানানে, ভাষাৰ বিষয়ে যি অধ্যয়ন কৰে তেওঁক ভাষা বিজ্ঞানী বুলি কোৱা হয়। তোমালোকে পাঠটো অলপ বুজি পালানে? এতিয়া আহা আমি তলৰ কেইটামান প্ৰশ্ন আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, ক্ৰিয়াকলাপৰ ক্ষেত্ৰত 1 নম্বৰ প্ৰশ্নটোত আছে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ কৰি পঢ়িব কৈছে। তোমালোকে পাঠটো শুদ্ধকৈ স্পষ্ট ভাষাত পঢ়িবলৈ চেষ্টা কৰিবা। 2 নম্বৰ প্ৰশ্নত আছে উত্তৰ দিয়া। তাত ক নম্বৰ প্ৰশ্নটোত আছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? উত্তৰটো হৈছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ প্ৰশ্নত আছে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? উত্তৰটো হৈছে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জন কামত আত্মনিয়োগ কৰিছিলে। গ নম্বৰ প্ৰশ্নটো হৈছে নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে? উত্তৰ হৈছে ডক্টৰেট ডিগ্ৰী পোৱা বাণীকান্ত কাকতিক নতুন ডাক্তৰ বুলি কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্নটোত আছে তেখেতে কি চিকিৎসা কৰিছিলে?
উত্তৰটো হৈছে হোমিওপেথিক পুথি কেইখনমান কিনি আনি তাৰ প্ৰাথমিক কথাবোৰ আয়ত্ত কৰি তেখেতে হোমিও চিকিৎসা কৰিছিল। 9 নম্বৰ প্ৰশ্নটোত আছে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অৰ্থাৎ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। 3 নম্বৰ প্ৰশ্নটোত আছে ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা। এই উত্তৰটোত তোমালোকে মই অলপ আগতে পাঠটোৰ বিষয়ে যি কথা আলোচনা কৰিছিলোঁ সেই কথাৰ আলমত পাঠটো তোমালোকে ভালদৰে পঢ়ি বাণীকান্ত কাকতিৰ বিষয়ে লিখিব পাৰিবা। 4 নম্বৰ প্ৰশ্নটোত আছে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখা। উত্তৰটো হৈছে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বতৰা ৰৌজাল বৌজাল হৈ প্ৰচাৰ হোৱাৰ পিছতে কিছুমান লোকে আনন্দ লাভ কৰিছিল আৰু চকু চৰহা কিছু সংখ্যকে বেয়া পাইছিলে। কৌতুকপ্ৰিয় এচাম লোকে ডাক্তৰ বিচাৰি অহা বেমাৰীক নতুন ডাক্তৰ অহা বুলি কাকতিৰ ঘৰলৈ পঠাই দিছিলে। বেমাৰীৰ ভিৰ দেখি কাকতিয়ে হাৰ নামানি হোমিওপেথিক কিতাপ কিনি আনি পঢ়ি আয়ত্ত কৰি হোমিও চিকিৎসা কৰিছিলে। তোমালোকৰ পাঠটোৰ তলতে শব্দ অৰ্থ দিয়া আছে আৰু জোতা আখৰ ভাঙিব দিছে। মই ভিডিঅ'টোত অলপ দি দিছোঁ, তোমালোকে ভিডিঅ'টো প'জ কৰি বহীত লিখি ৰাখিবা। তোমালোকক 3 নম্বৰ প্ৰশ্নত বাক্য ৰচনা কৰিবলৈ দিছিলে। সহজ সৰলভাৱে প্ৰবল, চিকিৎসা, বিহমনা এনেধৰণৰ শব্দ কিছুমান তোমালোকক দিছিলে বাক্য ৰচনা কৰিবৰ বাবে। সহজ সৰলভাৱেতো হ'ব বাক্য ৰচনা কৰাৰ ক্ষেত্ৰত সকলো কথাকে সহজ সৰলভাৱে বিশ্বাস কৰা টান। প্ৰবলটো হৈছে ল'ৰাজনৰ পঢ়া শুনাৰ প্ৰতি প্ৰবল ধাউতি আছে। চিকিৎসা ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিও চিকিৎসা কৰিবলৈ লৈছিলে। দৃঢ়মনা লোকে জীৱনৰ কৃতকাৰ্যতা লাভ কৰে। এনেদৰে তোমালোকক বাক্য ৰচনাবোৰ মই দি দিছোঁ, তোমালোকে বহীত লিখি ৰাখিবা। তোমালোকক এটা শব্দত প্ৰকাশ কৰিবলৈ আহিছে। কটো হৈছে যি শিক্ষাদান কৰে তেওঁ হৈছে শিক্ষক, যি ৰোগীক চিকিৎসা কৰে ডাক্তৰ, যি ভাষাৰ চৰ্চা কৰে ভাষা বিজ্ঞানী। একে সময়তে হোৱা পাঠটোৰ শেষত সাঁথৰ ভাঙিব দিছে, ফকৰা যোজনা দিছে, এইসমূহ তোমালোকে অধ্যয়ন কৰিবা আৰু তোমালোকে পাঠটো বুজিবলৈ চেষ্টা কৰিবা। যিসমূহ প্ৰশ্ন দিয়া আছে সেইসমূহ তোমালোকে বহীত লিখি ভালদৰে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ ধন্যবাদ।